নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজিৎ আৰু আপোনালোকে চাই আছে জ্ঞান বিকাশ। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিকেইটা প্ৰশ্ন উত্তৰ আগন্তুক D.El.Edৰ যি PNT টেষ্ট হ'ব, এই PNT টেষ্টৰ লগতে DHS, DME আৰু আয়ুষৰ যি ৰিটেন এক্সাম হ'ব, সেই সকলো এক্সামৰ বাবে দৰকাৰী হোৱাৰ লগতে অসম চৰকাৰৰ যি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 26,000 পোষ্ট আছে, সেই সকলো পষ্টৰ বাবে দৰকাৰী হোৱাকৈ তাৰ চিলেবাছ অনুসৰি মই এই সকলো 50টা প্ৰশ্ন যুগুতাই আনিছোঁ। যিসকল পৰীক্ষাৰ্থীয়ে সকলো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা অন্তলৈকে চাই যাব, কাৰণ আপোনালোকৰ বাবে এই সকলো প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ হ'ব। আহক আমি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব অসমৰ ইতিহাসক মুঠ 4টা ভাগত ভাগ কৰিব পাৰি। দ্বিতীয় প্ৰশ্ন হৈছে বান ৰজাৰ পিতৃৰ নাম কি আছিল? বান ৰজাৰ পিতৃ আছিল বলি। দ্বিতীয় প্ৰশ্নটোৰ পাছত পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। পৰৱৰ্তী প্ৰশ্ন হৈছে অসুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অসুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মৰিচিয়ে। পিছৰ প্ৰশ্নটো হৈছে নাগশংকৰ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিল? নাগশংকৰ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল নৰশংকৰ নামৰ ৰজাজনৰ দিনত। পিছৰ প্ৰশ্ন হৈছে নৰকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰক হত্যা কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। পিছৰ প্ৰশ্নটো হৈছে কুণ্ডিল নগৰ বৰ্তমানৰ কোন ঠাইত অৱস্থিত? কুণ্ডিল নগৰ বৰ্তমান শদিয়া নামৰ ঠাইখনত অৱস্থিত। পিছৰ প্ৰশ্ন হৈছে প্ৰাচীন কৰতোৱা নদী বৰ্তমান ক'ত অৱস্থিত? প্ৰাচীন কৰতোৱা নদীখন বৰ্তমান বাংলাদেশত অৱস্থিত। পিছৰ প্ৰশ্ন হৈছে বৰ্মন বংশৰ ৰাজধানী ক'ত পতা হৈছিল? বৰ্মন বংশৰ ৰাজধানী পতা হৈছিল প্ৰাগজ্যোতিষপুৰত। প্ৰাচীন প্ৰাগজ্যোতিষপুৰত বৰ্মন বংশৰ ৰাজধানী পতা হৈছিল। পিছৰ প্ৰশ্ন হৈছে কোনজন বৰ্মন ৰজাক মহাৰাজাধিৰাজ উপাধি প্ৰদান কৰা হৈছিল? মহাৰাজাধিৰাজ উপাধি প্ৰদান কৰা হৈছিল পুষ্য বৰ্মনক। বৰ্মন বংশৰ ৰজা পুষ্য বৰ্মনক। গুপ্ত বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্তই। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্ন হৈছে হিউৱেন চাঙে কাক উত্তৰ পূবৰ ৰজা বুলি কৈছিল? হিউৱেন চাঙে উত্তৰ পূবৰ ৰজা বুলি কাক কৈছিল? ভাস্কৰ বৰ্মনক কৈছিল। পিছৰ প্ৰশ্ন হৈছে হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত নামৰ যি গ্ৰন্থখন আছে, এই গ্ৰন্থখন বাণভট্টৰ দ্বাৰা ৰচিত। পিছৰ প্ৰশ্ন হৈছে কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি? কামৰূপৰ বিষয়ে যি উল্লেখ আছে, সেইখন হিউৱেন চাঙৰ গ্ৰন্থখন হৈছে চি.ইউ.কি। এই গ্ৰন্থখনত কামৰূপৰ বিষয়ে উল্লেখ কৰিছে হিউৱেন চাঙে। শালস্তম্ভ বংশৰ অন্তিম ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব শালস্তম্ভ বংশৰ অন্তিম ৰজাজন আছিল ত্যাগসিংহ। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্ন হৈছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত পতা হৈছিল? শালস্তম্ভ বংশৰ ৰাজধানী আছিল সৰুপেশ্বৰ নামৰ ঠাইখনত। পিছৰ প্ৰশ্ন হৈছে পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? পাল বংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পাল বংশৰ অন্তিম ৰজাজন কোন আছিল? পাল বংশৰ অন্তিম ৰজাজন আছিল জয়পাল। জয়পালে আছিল পাল বংশৰ অন্তিমজন ৰজা। পিছৰ প্ৰশ্ন হৈছে চুকাফাই কোন চনত চৰাইদেউত ৰাজধানী পাতিছিল? চুকাফাই 1253 চনত চৰাইদেউত ৰাজধানী পাতিছিল। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখি থ'ব। পিছৰ প্ৰশ্নটো হৈছে চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? চুকাফা যেতিয়া অসমলৈ আহিছিল, সেই সময়ত মৰাণসকলৰ ৰজা আছিল বডৌচা। বডৌচা আছিল সেই সময়ৰ ৰজা। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্ন হৈছে কোনজন কমতা ৰজাই প্ৰথমে কামতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? কামতেশ্বৰ উপাধি গ্ৰহণ কৰা প্ৰথমজন কমতা ৰজা হৈছে সন্ধ্যা। সন্ধ্যাই এই উপাধি গ্ৰহণ কৰিছিল। পিছৰ প্ৰশ্ন হৈছে তলৰ কোনটো শাস্ত্ৰীয় নৃত্য নহয়? ইয়াৰ ভিতৰত কোনটো শাস্ত্ৰীয় নৃত্য নহয় বুলি ক'লে মনত ৰাখিব, ইয়াত ভাংৰাটো কোনো শাস্ত্ৰীয় নৃত্য নহয়, ই এটা লোকনৃত্য। ভাংৰাটো ক'ৰ লোকনৃত্য বুলি ক'লে মনত ৰাখিব, ই পাঞ্জাৱৰ এক লোকনৃত্য, পাঞ্জাৱৰ। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে হংস দময়ন্তী নামৰ ছবিখন কোনে অংকন কৰিছিল? এই হংস দময়ন্তী নামৰ ছবিখন অংকন কৰিছিল ৰাজা ৰবি বাৰ্মাই। পিছৰ প্ৰশ্ন হৈছে মধুবনী চিত্ৰকলা কোনখন ৰাজ্যৰ সৈতে জড়িত? এই মধুবনী নামৰ বিখ্যাত চিত্ৰকলাটো বিহাৰৰ সৈতে জড়িত। পিছৰ প্ৰশ্ন হৈছে ভাৰত নাট্যম কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে জড়িত? ভাৰত নাট্যম নামৰ এই শাস্ত্ৰীয় নৃত্যবিধ তামিলনাডুৰ সৈতে জড়িত। পিছৰ প্ৰশ্ন হৈছে সত্ৰীয়া নৃত্যক কোন চনত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছিল? সত্ৰীয়া নৃত্যক 2000 চনত শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছিল। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্নটো হৈছে অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্যবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুচিপুড়ি। কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য। পিছৰ প্ৰশ্নলৈ যাওঁ। পিছৰ প্ৰশ্ন হৈছে সদ্যপ্ৰয়াত বিৰজু মহাৰাজ কোনবিধ শাস্ত্ৰীয় নৃত্যৰ সৈতে জড়িত? বিৰজু মহাৰাজ কথক নৃত্যৰ সৈতে জড়িত। পিছৰ প্ৰশ্ন হ'ল গংগা সাগৰ মেলা প্ৰতি বছৰে কোন ৰাজ্যত পালন কৰা হয়? এই গংগা সাগৰ মেলা প্ৰতি বছৰে পালন কৰা হয় পশ্চিমবংগত। পিছৰ প্ৰশ্ন হৈছে চাৰে জাহাঁ সে আচ্ছা
গীতটি কোনে ৰচনা কৰিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হমাৰা এই গীতটি ৰচনা কৰিছিল মোহাম্মদ ইকবালে পিছৰ প্ৰশ্ন হৈছে ৱাংগলা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় এই ৱাংগলা নামৰ উৎসৱটো মেঘালয়ত পালন কৰা হয় পিছৰ প্ৰশ্ন হৈছে ডাণ্ডিয়া নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত এই ডাণ্ডিয়া নৃত্য গুজৰাটৰ সৈতে জড়িত পিছৰ প্ৰশ্নটো হৈছে শ্ৰীমদ ভাগৱত গীতা প্ৰথমে কি ভাষাত লিখা হৈছিল শ্ৰীমদ ভাগৱত গীতাখন প্ৰথমে সংস্কৃত ভাষাত লিখা হৈছিল পিছৰ প্ৰশ্নটো হৈছে কোন চনত ৰজা হৰিচন্দ্ৰ নামৰ ছবিখন মুক্তি পাইছিল উত্তৰটো হ'ব 1913 চনত পিছৰ প্ৰশ্ন হৈছে নাও খেল কোনটো উৎসৱৰ সৈতে জড়িত নাও খেল কেৰালাৰ ওনাম উৎসৱৰ সৈতে জড়িত পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম সবাক ছবিখনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আলমাৰা আলমাৰা আছিল ভাৰতৰ প্ৰথমখন সবাক ছবি পিছৰ প্ৰশ্ন হৈছে জয় হিন্দ শ্লোগানটো কাৰ আছিল জয় হিন্দ শ্লোগানটো আছিল সুভাষ চন্দ্ৰ বসু পিছৰ প্ৰশ্নটো হৈছে দিল্লীত কেইটা বংশই শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 5টা বংশ পিছৰ প্ৰশ্ন হৈছে কোন চনত ভাস্কো দা গামাই ভাৰতত প্ৰৱেশ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1498 চনত 1498 চনত পিছৰ প্ৰশ্ন হৈছে পলাশীৰ যুদ্ধত কোন জয়ী হৈছিল পলাশীৰ যুদ্ধত কোন জয়ী হৈছিল উত্তৰটো হ'ব ইয়াৰ ৰবাৰ্ট ক্লাইভৰ জয় হৈছিল পিছৰ প্ৰশ্ন হৈছে তাৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল তাৰাইনৰ প্ৰথম যুদ্ধখন সংঘটিত হৈছিল 1191 চনত পিছৰ প্ৰশ্নটো হৈছে কাৰ শাসনকালক মোগল চিত্ৰকলাৰ সোণালী যুগ বুলি অভিহিত কৰা হয় কাৰ শাসনকালক মোগল চিত্ৰকলাৰ সোণালী যুগ বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ব জাহাংগীৰৰ শাসনকালক মোগল চিত্ৰকলাৰ সোণালী যুগ বুলি কোৱা হয় পিছৰ প্ৰশ্ন হৈছে তাজমহল নিৰ্মাণ কৰা কলাকাৰজন কোন আছিল তাজমহল নিৰ্মাণ কৰা কলাকাৰজন আছিল উস্তাদ আহমেদ লাহোৰী পিছৰ প্ৰশ্নটো হৈছে কাক বিহাৰৰ গান্ধী বুলি গণ্য কৰা হয় বিহাৰৰ গান্ধী বুলি কোৱা হয় ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি পিছৰ প্ৰশ্ন হৈছে চিপাহী বিদ্ৰোহৰ আৰম্ভণি ক'ৰ পৰা হৈছিল চিপাহী বিদ্ৰোহৰ আৰম্ভণি ক'ৰ পৰা হৈছিল ইয়াৰ উত্তৰ হ'ব মিৰাটৰ পৰা পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত প্ৰথম ভাৰতীয় কোন আছে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত প্ৰথম ভাৰতীয়জন আছিল দাদাভাই নৰোজী পিছৰ প্ৰশ্ন হৈছে কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পন্ন কৰিছিল কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য সম্পন্ন কোনে কৰিছিল বুলি ক'লে ইয়াৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ইলটুটমিছে সম্পন্ন কৰিছিল পিছৰ প্ৰশ্ন হৈছে আৰ্য মহিলা সভা কোনে প্ৰতিষ্ঠা কৰিছিল আৰ্য মহিলা সভা প্ৰতিষ্ঠা কৰিছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যেটো আপোনালোকৰ গ অপচন আছে ৰমাবাইয়ে পিছৰ প্ৰশ্নটো হৈছে ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰা হৈছিল 1897 চনত পিছৰ প্ৰশ্নলৈ যাওঁ পিছৰ প্ৰশ্নটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1919 চনত পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন চনত গোৱাই স্বাধীনতা লাভ কৰিছিল 1961 চনত বন্ধুসকল আজি ভিডিঅ'টো ইমানতে অন্ত পৰিল ভিডিঅ'টো প্ৰথমৰ পৰা অন্তলৈকে চাই থকা সকলোকে ধন্যবাদ জনালোঁ যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু কমেণ্ট কৰিব লগতে নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা নটিফিকেশ্যন বেলটো বজাই থ'ব যাতে আপোনালোকৰ বাবে প্ৰস্তুত কৰা এনেধৰণৰ সকলো ভিডিঅ' আপোনালোকে সময়মতে পাবলৈ সক্ষম হয় সকলোৰে দিনটো শুভ হওক ধন্যবাদ